হাই বন্ধুসকল, আজি মিক্স দাইল এখন বনাম। তাৰ কাৰণে মুগৰ দাইল, তাৰপিছত বুটৰ দাইল, ৰহৰ দাইল আৰু মাহৰ দাইল আৰু কালাৰ দাইল এইকেইটা মিক্স কৰি ভিজাই থ'ম মই এতিয়া এইফালে কঁঠালৰ গুটি কেইটামান লৈছোঁ, তাত মিক্স কৰি দিম। ইয়াতে পানী ঢালি ধুনীয়াকৈ ধুই পেলাই মই তিয়াই থৈ দিম 2 ঘণ্টামানৰ কাৰণে। দুপৰীয়া বনাম। এইফালে শাক বেপাৰী এজন আহিলে, শাক দিলে, ঢেকীয়া শাকো দিলে। এইফালে লাওৰাকেইডাল অলপ ঢিলা হৈছিল, সি দি গ'ল। কমতে পাই ৰাখিলোঁ মই। এই ডাঠা শাক 3 বিধ শাককে ৰাখিলোঁ। কিবা বনাওঁ দুপৰীয়া চাবচোন আপোনালোকে। অলপ দৈ আছিল, আজি ঠাণ্ডা বতৰটো, সেইকাৰণে দৈখিনিও কৰি বনাম বেচনেৰে। দৈখিনি থৈ দিলোঁ। এতিয়া ঢেকীয়াকেইডালে বনাম বুলি ভাবি ঢেকীয়াকেইডাল ধুই ল'লোঁ ধুনীয়াকৈ, বাচি পেলাই এতিয়া কাটিম। দৈখিনিত অলপ মছলা দি পেলাই মিক্স কৰি থৈ দিলোঁ, মানে জিৰা অকণমান দিলোঁ, ধনিয়া অকণমান দিলোঁ আৰু জলকীয়াৰ গুড়া অকণমান দিলোঁ আৰু অলপমান হালধি দিলোঁ। দি পেলাই ঘুটনি আৰু বেচন এচামুচ দিলোঁ, ক'বই পাহৰিছিলোঁ। বেচন এচামুচ দিলোঁ, দি পেলাই ঘুটনি এখনেৰে ধুনীয়াকৈ ঘুটি থৈ দিম প্ৰায় আধা ঘণ্টামানৰ কাৰণে। থৈ দিলোঁ। এইফালে বেচন ল'লোঁ মই বাতি এটাত বৰকেইটাৰ কাৰণে। বেচন অলপ ল'লোঁ, অলপেই বনাম। আজি দেউতাকো নাই, অফিচৰ পৰা আহোঁতে তেখেতৰ দেৰি হ'ব, সেইকাৰণে তেখেতে ভাত নাখায়। আজি আবেলিহে খাব, সেইকাৰণে মাজনী আৰু মোৰ কাৰণে, বাবুটোৱে এইবোৰ নাখায়ে। এয়া বেচন ল'লোঁ, বেচনত দিলোঁ অকণমান নিমখ। মই বেচনত বেছি বস্তু নিদিওঁ, নিমখ আৰু হালধি দিছোঁ। তাৰপিছত এয়া পিঁয়াজ, জলকীয়া আৰু নৰসিংহৰ পাত কেইটামান কুটি দিছোঁ। এইখিনি দি বেচনখিনি ধুনীয়াকৈ সানি ল'ম। অকণমান পানী দি সানি ল'লোঁ। লৈ পেলাই এয়া বৰাকেইটা মই ভাজি দিলোঁ। এইফালে আৰু দাইলৰ ফেন কাঢ়িব হ'লে দাইলৰ ফেনখিনি পেলাই কুকাৰ ঢাকনখন মই লগাই দিম। এইফালে এই বৰকেইটা কাঢ়ি থ'লোঁ। থৈ পেলাই তাতে তেলত জিৰা আৰু শুকান জ্বলা দিলোঁ আৰু কাটি থোৱা পিঁয়াজ, কেঁচা জলকীয়া দি ভাজিলোঁ। অকণমান ভাজিব লাগিব ৰঙচুৱা কৰি। তাতে নৰসিংহ পাতটো দিব লাগিব, কেইটামান নৰসিংহ পাত দিলোঁ। এইখন তৰকাৰীত, মানে দৈ তৰকাৰীখনত নৰসিংহ পাত দিবই লাগিব। তাৰপিছত এই যিখিনি মই দৈ থৈ দিছিলোঁ মছলাৰে মিলাই, সেইখিনি দিলোঁ, ঢালি দিলোঁ। দি পেলাই ধুনীয়াকৈ লাৰিব লাগিব, একদম উতল অহালৈকে লাৰি থাকিব লাগিব, কাৰণ বেচন দিয়া আছে যে, নহ'লে গোট বান্ধি যাব। নিমখ দিলোঁ, মই তেতিয়া নিমখ দিয়া নাছিলোঁ, নিমখখিনি সদায় পিছত দিব লাগে। এয়া উতল আহিয়ে গ'ল। এতিয়া মই বৰ কেইটামান দি দিলোঁ, গোটেইকেইটা বৰ নিদিলোঁ, এনেই খাবলৈ থৈ দিছোঁ। ভাতৰ লগত দাইল বনাইছোঁ নহয়, বৰ ভাল লাগে। এইফালে ভাতটো উতলিলে হ'লে, এইফালে গেছ মই চাফা কৰিলোঁ। মোৰ ভাত হৈয়ে গ'ল। এতিয়া মোৰ দুপৰীয়া সাজ ৰেডি। এয়া ভাত, পটল ভাজিলোঁ, বৰ কেইটামান থৈছিলোঁ যে, সেয়া বৰ ল'লোঁ, ঢেকীয়া শাক ভাজিলোঁ, মিক্স দাইলখন কঁঠাল গুটি দিয়া, আৰু আপোনাৰ এয়া দৈৰ কাৰী। বাই বাই। আজি মোৰ এইখিনিয়ে আছিল দুপৰীয়া।